প্ৰথমে মই বিলাহী 5টা কাটি লৈছোঁ মিডিয়াম সাইজৰ আৰু পিয়াজ এটা কাটি লৈছোঁ আৰু আদা এডোখৰ কাটি লৈছোঁ। এতিয়া বিলাহীখিনি পেষ্ট বনাই ল'লোঁ। এতিয়া মই কেৰাহী এখনত তেল দি লৈছোঁ। কেৰাহীখনত আচলতে মই আগতে পটল কেইডোখৰমান ফ্ৰাই কৰি লৈছিলোঁ, সেইকাৰণে তেলখিনি সেইখিনিয়ে হয়। আৰু এতিয়া ইয়াত মই জিৰা কেইটামান দি দিছোঁ আৰু এতিয়া কুটি থোৱা পিঁয়াজখিনি দি দিছোঁ আৰু লগতে কুটি থোৱা আদাখিনিও দি দিছোঁ। এতিয়া এইখিনি অলপ সময় লৰাই ল'ম আৰু লৰাই পেলাই বিলাহীৰ পেষ্টখিনি দি দিম। এতিয়া এইখিনি তেল এৰালৈকে ভালকৈ ভাজি ল'ব লাগিব। গেছটো মিডিয়াম ফ্লেমত দিলেই হ'ল, নাইবা হাই ফ্লেমতো ভাজিব পাৰে, একো নাই। এতিয়া এইখিনি মই মিডিয়াম ফ্লেমত দি পেলাই ইয়াৰ কাৰণে মছলাখিনি বনাই ল'ম। মছলা বনাবলৈ মই প্ৰথমে ধনিয়া গুড়ি 1 চামুচ দি দিছোঁ, তাৰপিছত জিৰা গুড়ি 1 চামুচ, তাৰপিছত চাট মছলা অলপ 1 চামুচ পূৰা নহয়, আৰু এতিয়া জোখমতে হালধি দি দিছোঁ আৰু লগতে নিমখো একেবাৰে দিয়ে দিছোঁ। নিমখটো জোখমতে দিলেই হ'ল। এতিয়া ইয়াত পানী অলপ মিক্স কৰি ভালকৈ গুলি লৈছোঁ। এতিয়া বিলাহীখিনি তেল এৰিলে আৰু ইয়াত মই এতিয়া মছলাখিনি দি দিছোঁ। এতিয়া এইখিনি আকৌ অলপ সময় ভালকৈ ভাজি ল'ম আৰু ইয়াত মই মছলা একেবাৰে কমকৈ দিছোঁ। আপোনালোকে আৰু ইচ্ছা কৰিলে যিকোনো ধৰণৰ মছলা দিব পাৰে, আৰু যদি জ্বলা খায় তেনেহ'লে জ্বলাও দি ল'ব। মই খালি জ্বলা আমাৰ খুব কম দিয়া হয়। এতিয়া এইখিনি ভাজি হৈ গৈছে, ধুনীয়াকৈ ডাঠ হৈ গৈছে, আৰু ইয়াত মই এতিয়া পানী অলপ দি দিছোঁ। পানীটো একদম কমকৈ দিম, ঘন হৈ থকাকৈ। তাৰপিছত এইখিনি মিডিয়াম ফ্লেমত উতলিবলৈ দিম আৰু উতলি থাকোঁতে ইয়াৰ ওপৰত ডিমকেইটা ভাঙি দিম। প্ৰথমে মই এটা ডিম এনেকৈ ভাঙি লৈ ইয়াত দি দিছোঁ। তেনেকৈ বাকী গোটেইকেইটা ডিম এনেকৈ এটা এটাকৈ দি দিব লাগিব, কিন্তু সাৱধান হ'ব যাতে কুহুমটো ভাঙি নাযায়। এতিয়া গেছটো একেবাৰে চিমত দি পেলাই এইখিনি ঢাকনা মাৰি পেলাই 10 মিনিটমান থৈ দিলেই হ'ল। 10 মিনিটত ধুনীয়াকৈ ডিমকেইটা সিজি যাব। ডিমকেইটা সিজিলে মই চাইছিলোঁ, কুহুমকেইটাও ধুনীয়াকৈ সিজি গৈছে। যদি ৰেচিপিটো ভাল লাগিছে, ভিডিঅ'টো ভাল লাগিছে, তেনেহ'লে আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰিব। আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়াহে মোৰ নতুন নতুন ৰেচিপিবোৰ আহিলে আপোনালোকে গম পাব।